টু ৰঞ্জিতাছ ভিডিঅ'ছ মোৰ মৰমৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ কিতাপৰ নতুন পাঠ্যপুথি ঝংকাৰৰ পৰা অধ্যায় 6ত দিয়া পাঠ 2 আজি আমি আলোচনা কৰিম লগতে পাঠত দিয়া গোটেই ক্ৰিয়াকলাপৰ প্ৰশ্নৰ উত্তৰো আলোচনা কৰিম চেনেলত নতুনকৈ আহিছে যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিব নতুন নতুন ভিডিঅ' নটিফিকেশ্যন প্ৰথমতে পাব আজি আমি পাঠ 2ত দিয়া পুতলা কিনিবা কোনে পাঠ প্ৰথমতে শুনো তাৰপিছত প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম পুতলা কিনিবা কোনে পঢ়ো আহা অমল মামাৰ লগত মিতালী অনু আৰু অংকুৰ আজি বজাৰলৈ আহিছে তাৰে এখন দোকানত সিহঁতে জিলাপি নিমকি আদি খাদ্যবোৰ দেখিলে মিতালীৰ জিলাপি খাবলৈ মন গ'ল জিলাপিবোৰ এখন ডলাত মুকলিকৈ থোৱা আছিল সেইবাবে মামাকে সিহঁতক আন এখন দোকানলৈ লৈ গ'ল তাত জিলাপি লাৰু পিঠা আদি খোৱা বস্তুবোৰ ধুনীয়াকৈ ঢাকি সজাই থোৱা আছিল আমি ইয়াৰে পৰাই খাওঁ দিয়া অংকুৰে মামাকক ক'লে আন এখন দোকানত সিহঁতে কেইটামান ৰঙীন মাটিৰ পুতলা দেখিলে পুতলাকেইটাৰ গাত একোটাকৈ ফুটা আছে দোকানীজনে ক'লে যে ফুটাবোৰেৰে খুচুৰা পইচা সুমুৱাই থব পাৰি অমল মামাকে সিহঁতক পুতলা কিনি দিলে তেওঁ সিহঁতক ক'লে এই পুতলা কেইটাত তোমালোকে পইচা জমা কৰিবা অহাবাৰ পূজাত আমি সেই পইচাৰে সাধুপুথি আৰু পুতলা কিনিম ঠিক আছে তোমালোকে বুজি পাইছা নহয় পাঠটো আমাক পাঠত দিয়া হৈছে অমল মামাৰ লগত মিতালী অনু আৰু অংকুৰ কলৈ আহিছে বজাৰলৈ আহিছে মানে বজাৰত কি দেখা পালে তাত যেনেকৈ খোৱা বস্তু দেখা পালে খাদ্যবোৰ দেখিলে জিলাপি নিমকি দেখা পালে কিন্তু এটা দোকানত খাবলৈ যাওঁতে তাত ঢাকি থোৱা নাছিলে মুকলিকৈ থোৱা আছিলে আৰু সেইটো দোকানত খোৱা নাই য'ত ঢাকি থোৱা হৈছে সেইটো দোকানত খালে য'ত জিলাপি লাৰু পিঠা আদি খোৱা বস্তুবোৰ ধুনীয়াকৈ ঢাকি সজাই থোৱা আছিলে তাৰে পৰাই খালে তো কি হ'ল আমি কি বুজিলোঁ আমি যেতিয়া বজাৰলৈ যাওঁ আমি দোকান চাব লাগে য'ত নেকি খোৱা বস্তু ঢাকি ৰখা হয় তাৰে পৰা খাব লাগে ঠিক আছে আন এখন দোকানত আকৌ তাহাঁতে কি দেখিলে কেইটামান ৰঙীন মাটিৰ পুতলা দেখিলে পুতলা কেইটাৰ গাত মানে একোটাকে ফুটা আছে মানে কি সেই যিটো খুচুৰা পইচা আমি ভৰাই থওঁ নহয় মাটিৰ টেকেলিয়ে হওক হয়নে মাটিৰ পুতলাই হওক তো দোকানীজনে ক'লে ফুটাবোৰেৰে খুচুৰা পইচা সুমুৱাই থব পাৰি মানে দোকানীয়ে বুজাই দিলে সেই ফুটাটো কিয় কৰা হৈছে মানে খুচুৰা পইচা ভৰাই থব পাৰি অমল মামাকে সিহঁতক পুতলা কিনি দিলে তেওঁ সিহঁতক ক'লে এই পুতলা কেইটাত তোমালোকে পইচা জমা কৰিবা আৰু ক'লে কি পুতলা কেইটাত তোমালোকে খুচুৰা পইচা জমা কৰিবা অথবা পইচা জমা কৰিবা অহাবাৰ পূজাত আমি সেই পইচাৰে সাধুপুথি আৰু পুতলা কিনিম পইচা জমা কৰি আমি সাধুপুথি অথবা পুতলা কিনিম ঠিক আছে এতিয়া আমাক কি কোৱা হৈছে শুদ্ধ উত্তৰত শুদ্ধ চিন দিওঁ আহা আমাক ইয়াত প্ৰশ্ন দিয়া হৈছে আৰু উত্তৰ কেইবাটাও দিয়া হৈছে কোনটো শুদ্ধ হয় বাছি আমি শুদ্ধ চিন দিম ঠিক আছে কত দিয়া হৈছে মিতালী অনু আৰু অংকুৰে কলৈ গৈছিল আমি পাঠ পঢ়োতে পাইছিলো কলৈ গৈছিল বজাৰলৈ গৈছিল ইয়াত শুদ্ধ চিন দিবা ঠিক আছে খত দিয়া হৈছে মিতালীৰ কি খাবলৈ মন গৈছিল জিলাপি খাবলৈ মন গৈছিল ইয়াত শুদ্ধ চিন দিবা গত দিয়া হৈছে পুতলাবোৰৰ ভিতৰত পইচা জমা কৰিবলৈ কোনে কৈছিল মামাকে কৈছিল হয়নে কোন মামাই কৈছিল অমল মামাকে কৈছিল ইয়াত শুদ্ধ চিন দিবা ঠিক আছে লিখো আহা এতিয়া আমাক লিখিবলৈ দিয়া হৈছে ক চোৱা তোমালোকে খুচুৰা পইচা কত জমা কৰা মাটিৰ পুতলাত অথবা মাটিৰ টেকেলিত হয়নে আজিকালিতো বজাৰত বিভিন্ন ধৰণৰ প্লাষ্টিকৰ পুতলা ওলাইছে হয়নে তোমালোকে কিহত জমা কৰা তোমালোকে ধুনীয়াকৈ লিখিবা কেনেকৈ লিখিবা মই তোমালোকৰ কাৰণে লিখিয়ে থৈছোঁ এবাৰ চাই লওঁ কেনেকৈ লিখিবা মাটিৰ পুতলাত অথবা মাটিৰ টেকেলি তোমালোকে কোনটোত থোৱা লিখি তোমালোককতো মই দেখালো তোমালোকে ইয়াত লিখোতে কেনেকৈ লিখিবা মই খুচুৰা পইচা মাটিৰ পুতলাত জমা কৰোঁ অথবা মাটিৰ টেকেলিত জমা কৰোঁ ঠিক আছে খৰ প্ৰশ্ন দিয়া হৈছে জমা কৰা পইচাৰে তুমি কি কৰিবা প্ৰথমতে তুমি কিতাপ কিনিবা হয়নে তোমালোকৰ পাঠ্যপুথিৰ বাহিৰা কিতাপো পঢ়িব লাগে তেনেকুৱা কিতাপ কিনিবা সাধুপুথি হওক বা পদ্য কবিতাৰ পুথি হওক ঠিক আছে অথবা পুতলা কিনিবা
ঠিক আছে অথবা তোমালোকে খোৱা বস্তু কি কি ভাল লাগে কেতিয়াবা বজাৰলৈ গ'লে হয়নে কিনিবা পেঞ্চিল কিনিবা ঠিক আছে মই তোমালোকক দেখাম তোমালোকে কি কি লিখিবা চোৱা কিতাপ পেঞ্চিল ভালপোৱা বস্তুবোৰ হয়নে তোমালোকে লিখি ল'বা তোমালোকৰ ফালৰ পৰাও লিখিব পাৰিবা এতিয়া আমি আলোচনা কৰিম সৰু আহা সাৱলীল পঠন তোমালোকৰ ঘৰৰ মানুহখিনিয়ে বাৰু তোমালোকে কি খোৱা কি নোখোৱা সেইবোৰ বুজিব কিন্তু তোমালোক লোকৰ ঘৰলৈ গ'লে কি হ'ব সেই ঘৰৰ মাহীয়েৰা জেঠাইৰাই কিমান হেঁপাহেৰে তোমালোকক খুৱাবলৈ ৰন্ধা বঢ়া কৰিব আৰু খোৱাৰ পাতত বহি তোমালোকে ইটো নাখাওঁ সিটো নাখাওঁ কৰিবা তেতিয়া মাহীয়েৰা জেঠাইৰাহঁতে মনে মনে কিমান বেয়া পাব ভাবি চোৱাচোন সেইকাৰণে কৈছো ডাঙৰে যি খাবলৈ দিয়ে এফালৰ পৰা খাই যাবা বুজিছা নহয় পাঠটো আৰু ইয়াত ধুনীয়াকে দিয়া হৈছে ক'ত কমা ব্যৱহাৰ কৰা হৈছে ক'ত দাঢ়ি ব্যৱহাৰ কৰা হৈছে ক'ত প্ৰশ্নবোধক চিন ব্যৱহাৰ কৰা হৈছে ক'ত আকৌ হাইফেন ব্যৱহাৰ কৰা হৈছে হয়নে আৰু তোমালোকে কেতিয়াবা ফুৰিবলৈ গ'লে তোমালোকক যেতিয়া তোমালোক আলহী খাব যোৱা নহয় তোমালোকক যেতিয়া খাবলৈ দিয়ে তোমালোকে ইটো নাখাওঁ সিটো নাখাওঁ নকৰিবা যিমান খাব মন যায় সিমানে খাবা সিমানে ল'বা পেলাই নিদিবা ঠিক আছে এতিয়া আমি আলোচনা কৰোঁ ইয়াত চোৱা জ্যোতিষ চিহ্নৰ বিষয়ে জানো আহা কমা কম সময়ৰ বিৰতিৰ বাবে বাক্যৰ মাজত কমা ব্যৱহাৰ কৰা হয় দাঢ়ি কোনো এটা বাক্যৰ ভাৱ সম্পূৰ্ণ হোৱাৰ পিছত দাঢ়ি ব্যৱহাৰ কৰা হয় প্ৰশ্নবোধক চিন প্ৰশ্ন সুধিবলৈ বাক্যৰ শেষত প্ৰশ্নবোধক চিন ব্যৱহাৰ কৰা হয় সঠিক ঠাইত জ্যোতিষ চিহ্ন বহুৱাও আহা কমা প্ৰশ্নবোধক চিন দাঢ়ি ঠিক আছে এতিয়া চোৱা আজি বজাৰৰ দিন মিতালী অনু আৰু অংকুৰ বজাৰলৈ আহিছে তুমি বজাৰলৈ যাবানে আজি বজাৰৰ দিন এটা বাক্য সম্পূৰ্ণ হৈছে তো তোমালোকে ইয়াত দাঢ়ি দিবা মিতালী কমা দিবা অনু আৰু অংকুৰ বজাৰলৈ আহিছে দাঢ়ি দিবা তুমি বজাৰলৈ যাবানে প্ৰশ্নবোধক চিন দিবা কিয়নো প্ৰশ্ন সোধা হৈছে এতিয়া আমি আলোচনা কৰিম ইয়াত চোৱা পুনৰালোচনা দিয়া হৈছে পঢ়া ৰুক্মিণীয়ে বাৰে বাৰে বাটলৈ চাই আছে দেউতাক বজাৰৰ পৰা কেতিয়া যে আহি পাব দেউতাকে এবস্তা তামোল বিক্ৰী কৰিবলৈ গৈছে বজাৰৰ পৰা তাইৰ বাবে স্কুল বেগ এটা আনিব তাই দেখিলে দেউতাকে দুটা মোনা লৈ কেকু জেকুকৈ আহি আছে তাই দৌৰি আগবাঢ়ি গ'ল দেউতাকৰ অৱস্থা দেখি তাই স্কুল বেগৰ কথা পাহৰিয়ে গ'ল দেউতাকক অলপ সহায় কৰোঁ বুলি তাই বজাৰৰ মোনা এটা ল'ব বিচাৰিলে পিছে গধুৰ মোনাটো তাই দাঙিবই নোৱাৰিলে দেউতাকে বজাৰৰ মোনাৰ পৰা তাইক স্কুল বেগটো উলিয়াই দিলে তাই ফূৰ্তিতে দেউতাকক এটা চুমা যাচিলে বুজিছা নহয় ৰুক্মিণীয়ে বাৰে বাৰে বাটলৈ চাই আছে কিয়নো দেউতাক মানে বজাৰৰ পৰা কেতিয়া যে আহি পাব আমিয়ে চাই থাকো ন বজাৰত দেউতা মা গ'লে দেউতাকে এবস্তা তামোল বিক্ৰী কৰিবলৈ লৈ গৈছিল বজাৰৰ পৰা তাইৰ বাবে স্কুল বেগ এটা আনি দিম বুলি কৈছিলে তাই দেখিলে দেউতাকে দুটা মোনা লৈ কেকু জেকুকৈ আহি আছে তাই দৌৰি আগবাঢ়ি গ'ল মানে দেউতাকৰ তেনেকুৱা দেখি দৌৰি আগবাঢ়ি গ'ল সহায় কৰিবলৈ দেউতাকৰ অৱস্থা দেখি তাই স্কুল বেগৰ কথা পাহৰিয়ে গ'ল মানে দেউতাকক তেনেকুৱা অৱস্থা দেখি তাই স্কুল বেগৰ কথা পাহৰি গ'ল দেউতাকক অলপ সহায় কৰোঁ বুলি তাই বজাৰৰ মোনা এটা ল'ব বিচাৰিলে দেউতাকক অলপ সহায় হ'ব বুলি পিছে গধুৰ মোনাটো তাই দাঙিবই নোৱাৰিলে দেউতাকে বজাৰৰ মোনাৰ পৰা তাইক স্কুল বেগটো উলিয়াই দিলে তাই ফূৰ্তিতে দেউতাকক এটা চুমা যাচিলে ঠিক আছে তোমালোককো যেতিয়া মা দেউতাই তোমালোকক কোৱা বস্তু আনি দিয়ে তোমালোকে মৰম কৰিবা আৰু চুমা যাচিবা ঠিক আছে এতিয়া আমাক লিখিবলৈ দিয়া হৈছে চোৱা কাৰ দেউতাক বজাৰলৈ গৈছিল আমি গম পাইছো কাৰ দেউতাক বজাৰলৈ গৈছিল ৰুক্মিণীৰ দেউতাক বজাৰলৈ গৈছিল দেউতাকে বজাৰৰ পৰা ৰুক্মিণীৰ বাবে কি আনিছিল স্কুল বেগ আনিছিল হয়নে গত দিয়া হৈছে দেউতাক বজাৰৰ পৰা কিদৰে আহিছিল কেকু জেকুকৈ আহিছিল ৰুক্মিণীয়ে দেউতাকক কিয় চুমা যাচিছিল স্কুল বেগ আনি দিয়াৰ কাৰণে ফূৰ্তিতে ৰুক্মিণীয়ে দেউতাকক চুমা যাচিছিল এতিয়া আমি চাই লওঁ কেনেকৈ লিখিম তোমালোকৰ কাৰণে মই আগতীয়াকৈ লিখিয়ে থৈছো
কত লিখিবা ৰুক্মিণীৰ দেউতাক বজাৰলৈ গৈছিল। খত লিখিবা দেউতাকে বজাৰৰ পৰা ৰুক্মিণীৰ বাবে স্কুল বেগ আনিছিল। গত লিখিবা দেউতাক বজাৰৰ পৰা কেকত জেকুকৈ আহিছিল। ঘত লিখিবা ৰুক্মিণীক দেউতাকে বজাৰৰ পৰা তাইক স্কুল বেগ আনি দিছিল। তাই ফূৰ্তিতে দেউতাকক চুমা যাচিছিল। ঠিক আছে, তোমালোকে ধুনীয়াকে চাই লিখিব পাৰিবা ইয়াৰে পৰা। এতিয়া চোৱা ছবিৰ সৈতে সংগতি থকা একোটাকৈ বাক্য লিখা। আমাক ইয়াত এটা দিয়াই হৈছে। ছবি চোৱা, হিয়া মেলা চাবলৈ গ'ল। ক'ত গ'ল? মেলা চাবলৈ গ'ল। প্ৰথমতে তাই জিলাপি খালে। কি খালে? জিলাপি খালে। চোৱা আমি ইয়াত কি লিখিম? তাই বেলুন কিনিলে। ইয়াত আমি কি লিখিম? তাই চকৰিত উঠিছে। ঠিক আছে, কেনেকে লিখিবা মই এবাৰ দেখাই দিম। চোৱা, তাই বেলুন কিনিলে, তাই চকৰিত উঠিছে। ঠিক আছে, এনেকে লিখি ল'বা। আশা ৰাখিছো মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন নতুন ভিডিঅ' নটিফিকেশ্যন প্ৰথমতে পাবা। ছাবস্ক্ৰাইব কৰা চবকে মোৰ ফালৰ পৰা ধন্যবাদ। মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকৰ কিতাপৰ বহুতো পাঠৰ ভিডিঅ' মোৰ চেনেলত আছে, এতিয়ালৈকে চোৱা নাই যদি চাই ল'বা। অধ্যায় ৭ আমাৰ স্বাস্থ্য বনৌষধি গোটেই ক্ৰিয়াকলাপ গোটেই পাঠৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ' মোৰ চেনেলত আছে, চাই ল'ব পাৰিবা। আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।